নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই কৃষ্ণ শদিয়া। আপোনালোকক কৃষ্ণ শদিয়া চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি বিশেষ এটি ভিডিঅ' লৈ আহিছোঁ। আজি কোনো ব্লগ ভিডিঅ' নহয়, কোনো মনোৰঞ্জনৰ ভিডিঅ' নহয়। তো বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ অলপমান সঁহাৰি বিচাৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি মই আছোঁ শদিয়াৰ নচকী গাঁৱৰ এখন বিশেষ ঘৰত, আৰু এই ঘৰখনৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু ঘৰখনৰ সদস্যৰ সৈতে সকলোখিনি কথা পাতিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু সকলোৱে সুন্দৰকৈ এটা কমেণ্ট পঠাব, আপোনালোকৰ মতামত জনাব, আৰু লগতে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এই মাইনাজনী মাতৃগৰাকীক দেখাবলৈ চেষ্টা কৰিছোঁ। আপুনি হৈছে নহয় জানো এখেতৰ মাক, আৰু এইফালে আইতা হৈছে। পোনপ্ৰথমে আপোনালোকলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনাৰ নামটো অলপ কৈ দিব নেকি? ৰাণু গগৈ। হয়, আপোনালোকৰ গাঁওখনৰ নাম অলপ কৈ দিয়ক। নচকী। বন্ধু-বান্ধৱীসকল, এই মাইনাজনী চকুলৈ চাই আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু আচলতে এই মাইনাজনী খোজ কাঢ়িব নোৱাৰে, কথা ক'ব নোৱাৰে, আৰু তেখেতৰ চিকিৎসাৰ বাবে অলপমান ৰাইজৰ সহায় বিচাৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে মৰম সঁহাৰি অলপ জনাব, আৰু এই মাইনাগৰাকীক আইতাগৰাকীয়ে কেনেকৈ লালন পালন কৰে আৰু কেনেকৈ মালিচ কৰে তাৰে কিছু দৃশ্য দেখাওঁ, আৰু আপোনালোকক সম্পূৰ্ণ দেখুৱাই থাকিম। ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকক শেষলৈকে। বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ, সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মৰম আশীৰ্বাদ কৰিব। এইটো মানে এনেকুৱা, এইটো পুৰা এইটো নহ'লেতো ভৰিটো গোৰহাটো এনেকৈ পৰে, ভৰিটো এনেকুৱা হৈছিলে। এইটো অকল আঙুলিকেইটা পেলাই বাকী গোৰহা ওপৰত এনেকুৱা হৈছিলে। এইটো এনেকৈ এক্সাৰচাইজ কৰি কৰি জোৰ আছে, যথেষ্ট ন? জোৰ আছে, মোৰ কি জোৰ আছে, তাৰ বেছি আছে। এইটো মানে এনেকৈ এইটো পুৰা এনেকৈ কৰিব লাগে, এইটো এনেকৈ কৰিব লাগে। কৰি কিনে আকৌ পুৰা মেলিব লাগে। তাই বল দি দিছে। দিনটোত কেইবাৰ কৰা হয়? দিনটো কেতিয়াবা দুবাৰটো তিনিবাৰ কৰিবই লাগে, তিনিবাৰ নোৱাৰোঁ। আচ্ছা, বলো লাগিব। এইটো এনেকৈ কৰোঁ, এনেকৈ কৰাৰ কাৰণে ভৰিকেইটা এইটো এতিয়া আমাৰ নিচিনা হৈ গ'ল ভৰিটো। আচ্ছা, এনেকৈ কৰি পিনি আগতে নহৈছিলে? আগত নহয়, এতিয়াতো কিমান জোৰ আছে। এতিয়া এইটো আমাৰ নিচিনা এইটো ভৰি পেলাব পাৰে। এইটো এনেকৈ আগত অকল এইকেইটাহে পেলাই এনেকৈ। এতিয়া এই এক্সাৰচাইজটো কৰি কিনি এতিয়া ইমানখিনি হ'ল। তাৰপিছত আকৌ হাতখন এনেকুৱা, এই হাতখন মুঠি খুলিব লাগিব ন। এইটো পুৰা একদম ইয়াত লগাই দিব মুঠিটো। ইয়াত কিমান জোৰ আছে, মুঠি ধৰি মাৰে মানে এনেকুৱা। এইটো মুঠি খুলিবলৈ তাৰ মাংস এইগালক খুলি নিদি। এইটো এতিয়া মই এই গাঁঠিবোৰ ডাঙৰ ডাঙৰ, এইবোৰ চব এঙেটা নিচিনা কোলা হ'ল। আগবোৰ কোলা পৰিলে এনেকুৱা হেৰিটো এতিয়া আমাৰ নিচিনা হ'ব হয়। এইটো এনেকৈ কৰি কিনি এনেকৈ কৰিম। এইটো মোক হেৰি কিবা তেল আছে নে এনে হুদাকে মালিচ কৰে? এইটো হুদাকে কৰিলেও হ'ব। আচ্ছা, যিটো তেল মালিচ কৰিছোঁ সেইটো শেষেই হ'ল। এইটো এনেকৈ কৰি কিনি আঙুলিকেইটা পোন কৰি কিনি তাৰপিছত এইটো এনেকৈ কৰিব লাগে। আই পিটি কৰিম এতিয়া, উঠি আহিছে। এইটোৱে কৰোঁ। এইটো এনেকুৱা, এইটো কিমান জোৰ লাগিব। মই সেইকাৰণে একদম মানুহজনী এতিয়া কিবা হৈ গ'লো। এতিয়া এইটো কমতে কমতে মোৰ শিৰডাল পাক লাগিলে। তাৰপিছত আকৌ এইটো এনেকৈ কৰি কিনি গোটেই হাতবোৰ সেনেকৈ কৰিব লাগিব। তাৰপিছত যেতিয়া হেৰি এক্সাৰচাইজ কৰি এটাই এই জোতাযোৰ যে ইয়াত পিন্ধাব লাগিব, ইয়ালৈকে এই জোতাযোৰ। আচ্ছা, তাৰপৰা সোঁতে পিন্ধোৱাযোৰ নানিলোঁ, সেইটো বিচাৰিছোঁ ইয়ালৈকে পিন্ধাই কিনি পুৰা এইবিলাক ফিট কৰি কিনি বটখনত বান্ধিব লাগিব। ফিটা মাৰি কিনি পুৰা খাৰা কৰি কিনি সেনেকৈ কৰি কিনি খাৰা কৰি থ'ব লাগিব। কৰি থাকোঁ, সদায় নোৱাৰো কৰিবলৈ, মোৰ কাম থাকে। ইপিনে সিপিনে যাব লাগে, বেপাৰী মানুহ। ইয়াৰ কাৰণে মানে বেপাৰলৈ যোৱা হৈছিলে। আচ্ছা, অলপ বঢ়াই দিবলৈ পাৰিবনে? বঢ়াই দিয়কচোন। আচলতে তাৰমানে আপুনি মালিচ কৰি কৰি গোটেইবোৰ মানে এতিয়া বহুত ভাললৈ আহিছেগৈ আৰু। ভাললৈ আগতে মানে যেনেকুৱা আছিলে নহয়, তেওঁলোকে ঘামি টপৰ টপৰ পৰি যায় যিবিলাকে প্ৰথম এক্সাৰচাইজ কৰিছিলে। এইটো বঢ়াব লাগিব। এইটো চবটো মানে চা ভৰি কৰা এনেকৈ 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 কৰি নল'লে সেইটো চপাই দিব। এইটো দিয়কচোন হাতখন খালে এইবিলাক বব কৰিব লাগিব, বব কৰিব লাগিব সেইখন হাত।
বহাই দিয়ক বব কৰিব লাগিব আকৌ বব কৰিব লাগিব বাৰু যথেষ্টখিনি কষ্ট হয় ন ক'বই নালাগে একদম ফেফনি ধৰি যায়গৈ হয় এতিয়া বহাই দিয়ক বহুত আশা কৰিছোঁ আচলতে এই মাইনাজনীক উঠা বহা কৰিবলৈ যথেষ্টখিনি কষ্ট হৈছে এই আইতা ককাকৰ কিমানখিনি কষ্ট হৈছে আৰু এই মাইনাজনীক চাবলৈ দুজন মানুহ লাগেই উঠা বহা কৰিবলৈ এয়া দেখিবলৈ পাইছে কিমানখিনি কষ্টৰে আইতা ককাকে নিজৰ নাতিয়েকক লালন পালন কৰিবলগীয়া হৈছে এইফালে 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 চোৱা এইটো চোৱা এইফালে চোৱা চাব এই জীৱাতলত হয় আৰু এখন জীৱা নিচিনা কোচ খাই আছে জিভাখন হেৰি আৰু দেখাই কাঠ আৰু লাগি জইন হৈ আছে এইখিনি এয়া হয় সেইখিনি কোচ খাই আছে নহয় এইটো দাঁত বহুত ডাঠ সেইকাৰণে জিভাখনো নাই কৰা নাই খোৱা আকৌ সেইখিনি কান্দি কান্দি অপৰা হৈ গ'ল এতিয়া ভালেই হ'ল আচলতে এইজনী আপোনাৰ নাতিনী হৈছে নাতিনী হৈছে কিমান বছৰ হ'ল ছোৱালীজনী এতিয়া 15 বছৰ হৈছে মই 6 বছৰৰ পৰা এই মানে অ'ত নি আছো 6 বছৰৰ পৰা আজি কেই বছৰ হ'ল 9 বছৰ হ'ল আচ্ছা এতিয়া চিকিৎসা কৰি আছে নেকি এতিয়া চিকিৎসা কৰি আছো মানে সেই যিটো ফিজিঅথেৰাপি প্ৰথমতে কৰিছিলো সেইটো মাজে মাজে কৰি থাকো তাৰপিছত আকৌ বন্ধ হৈ গ'ল বন্ধ হোৱাৰ পৰা নিনিয়াৰ পিছত আকৌ হেৰি আহিলে ভিগেন ইণ্ডিয়াত 3 মাহ নিলো 3 মাহ নি কিনি আগতে মা নকয় এতিয়া মানে মাকক এনেকে মাতে বাপেকক পাপা কয় ভালকে নুফুটে এদিন একদম ফুটাকে ক'লে নহয় বাপেকে ঐ কৰিবলগীয়া তেনেকুৱা এতিয়া মানে সেইটোৱে আৰু এক্সাৰচাইজ কৰি আছো আৰু তাইও লাহে লাহে মানে ডাঙৰ হৈ আহিছে এতিয়া বয়স কিমান হ'লগে 15 বছৰ হৈছে আচ্ছা সেইকাৰণে এইটো চিকিৎসা কৰিলে ভাল হ'ব বুলি মই বহুত আশা কৰিছো আচ্ছা সেইটো এক্সাৰচাইজটোৱে কৰি থাকো মাজে মাজে তাৰপিছত আকৌ মই ঔষধ মাহে 750 টকা হিৰ' ভিটামিন তাৰপিছত আকৌ মালিচটো কৰি থাকো এতিয়া সেইটো শেষ হ'ল আৰু এসপ্তাহমান কৰিব লাগিছিলে এমাহমান সেইটো বজাৰলৈ নাযায় যে কিনি আনিব নাপাওঁ আচ্ছা এইটো 2 মাহটো হৈ গ'ল আকৌ এমাহ খুৱাব লাগিছিলে এইটো আচ্ছা আপোনাৰ ঘৰত কোন কেনেকৈ আছে ঘৰত আছে ল'ৰা দুটা ডাঙৰটোতো বেলেগেই তাৰপিছত এইটো সৰু ল'ৰা এয়া বাপেকটো সৰু ল'ৰা তাৰ ডাঙৰ ছোৱালী এজনী তাৰপিছতো এই পিছতো এজনী আছে এতিয়া আকৌ কেঁচুৱাকে এজনী আছে সেইকেইটাই আৰু সেই বুঢ়া আছে আৰু আচ্ছা ঘৰখনৰ দায়িত্বখিনি আপুনি বেছিভাগ চাবলগীয়া হৈছে চাব লাগে মানে অলে তলে নিয়াখিনি ঔষধ পাতি কাপোৰ কানি সেইবিলাক মই আনি দিম এক মানে মই লেতেৰাকে থবলৈ মন নাযায় কেঁচুৱা আছে যে সৰু ল'ৰা ছোৱালী অসুবিধা হয় বোৱাৰীজনী অলপ আকৌ সেই ল'ৰা ঘৰৰ কাম এইবোৰ কৰোঁতে এইবোৰ সময় নাপায় সেইকাৰণে মই নিজে কৰিব য'ত নিব লাগে মই পিঠিত লৈ যাওঁ মোক গোটেই সদায় চিনি পায় কিবা চৰকাৰৰ পৰা কিবা আঁচনি পাইছেনে আঁচনি এতিয়ালৈকে নাই পোৱা এতিয়া অৰুণোদয়টো এই অংগনবাদীৰ ফালৰ পৰা কৰিছিলে তাতো খবৰে পোৱা নাই কি হৈছে কি নাই তাৰপিছততো একোৱে পোৱা নাই নাম লগাই LP স্কুলত ডক্টৰ ভৰাইলে চাব বুলি সেইটো একো উমঘামেই নাই একো খবৰে নাই পোৱা আচ্ছা আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপুনি চৰকাৰলৈ কি অনুৰোধ জনাব চৰকাৰলৈ মানে চৰকাৰে যদি ছোৱালীজনী ভাল হয় তেতিয়া যদি ভাল কৰি দিয়ে মোক টকা পইচা নালাগে মোক যদি ছোৱালীজনী ভাল কৰি দিয়ে সেইটোৱে আশা নিশ্চয় ভাল হ'ব যিসকলে এই ভিডিঅ'টো চাই আছে সকলোৱে অলপ শ্বেয়াৰ কৰি দিব যে ককা আইতাকৰ বহুতখিনি কষ্ট হৈছে আপোনালোকে এই ভিডিঅ'টো আচলতে চাওঁতে গম পাইছে কিমানখিনি কষ্ট হয় আৰু বহুত কষ্টৰে মানে আইতাকে লালন পালন কৰিবলগীয়া হৈ আছে আৰু মাকগৰাকীতো কেঁচুৱা আছে ন সেই কেঁচুৱা হৈ থকা বাবে মানে ইয়াকতো প্ৰতিপালন কৰিবলৈ নোৱাৰিছে বিশেষকৈ ইয়াক মানে লালন পালন কৰিবতো নোৱাৰে বহুতখিনি মানে আচ্ছা যিসকলে চাইছে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ওপৰতে আইতা ভাগৰ যিসকলে মানে সহায় সহযোগ কৰিম বুলি ভাবিছে ওপৰতে পাছবুকৰ নম্বৰবিলাকো দিম আপোনালোকে এই পাছবুকত কিছু হ'লেও অলপ সহায় কৰি দিলে আইতাৰ মানে চিকিৎসাৰ কাৰণে যথেষ্টখিনি সহায় পাব আৰু
বিশেষকৈ মাইনাজনীলৈ চাই সকলোৱে সহায় সহযোগ কৰিব। খুবেই মানে দেখিছে আপোনালোকক আৰু কি ক'ম, আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাইছে কেনেকুৱা এটা অৱস্থাত আছে মাইনাজনী। এই আনকি নেলাগে আইতাজনী মুখলৈ নহ'লেও এই মাইনাজনীলৈ চাই আপোনালোকে কাচিত অলপ হ'লেও সহায় কৰিব আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। আৰু আইতা তাৰপিছত আকৌ এতিয়া ঘৰৰ পৰাতো একো টকা পইচা দিবই নোৱাৰে, গাড়ী ভাড়া দিব নোৱাৰে। হয়, এইটো আপোনাৰ ফালৰ পৰা আপুনি চৰকাৰলৈ কি অনুৰোধ জনাব? ছোৱালীজনী যাতে ভাল হওক, চৰকাৰে যদি কিবা অকণমান যদি সহায় কৰে। আচ্ছা, দেখিছে আৰু দুখীয়া মানুহ হয়। যি কেইটামান আছিলে, যিকেইটকা আছিলে সেই টকা খৰচ কৰি এদায় হ'ল। আচ্ছা, মানুহজন কি কৰে? খেতি কৰে। খেতি কৰে। খেতিও তেনেকে দ মাটি নাই, বাম মাটি আছে, খেতি বৰ ভাল নহয়। আচ্ছা, সেনেকে কৰি লোক মাটি খেতি কৰে। লোকৰ মাটি খেতি কৰা হয়। লোকৰ আৰু যিসকলে চাই আছে সকলোৱে সহায় সহযোগ কৰিব এটি দৃশ্য, আৰু এই ভিডিঅ'টি আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে ইমান ব্যস্ততাৰ মাজতো ইমান কণ সময় দিলে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল।